সিদিনাখন হঠাতে মোৰ লগৰ ল'ৰা 6জন আহিলে ঘৰত। তাৰপাছত কথা চথা পাতিলোঁ। মানুহজনীক ক'লোঁ বোলো চাহ বনোৱা। তাৰপাছত মানুহজনীয়ে মোক ভিতৰলৈ মাতিলে, ক'লে ঘৰত দেখোন চেনি নাই। মই ক'লোঁ কাম এটা কৰা, তুমি চাহপাত গৰম পানী তাকে লৈ আহা, চেনি নাই আৰু। তাৰপাছতে আহিলে মানুহজনী, অলপ পাছতে চাহখিনি লৈ 6 কাপ চাহ লৈ আহিলে। তাৰপাছত লগৰখিনি ক'লোঁ চাহ খোৱা বোলো। তাৰপাছতে খাব লওঁতে মই ক'লোঁ আজি এটা গেম খেলিছোঁ, এই 6 কাপ চাহৰ ভিতৰত এটা চাহত চেনি দিয়া নাই। সেই চাহটো যাৰ ভাগত পৰে, মানে সেই চাহটো যিয়ে খাব, কাইলৈ আমি গোটেইকেইটা তাৰ ঘৰত চাহ খাব যাম। তাৰপাছত চবেই ইটোৱে সিটো মুখলৈ চাই মানে চাহটো খাইছে, খাই আছে, কাৰো মুখত মাত নাই একো। এজনে ফটকে কৈছে কি, বা মোৰ চাহটো ইমান মিঠা যেন লাগিছে, বোলে মোৰ ডায়েবেটিছ নহ'লেই ৰক্ষা আৰু। মই ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ দিলোঁ।